जनायाव सानथामनि गाबगोनां हाबाफारिजों मुरखं सेलेक मिसिं ख्रिस्टि खेबांनि सरासनस्रा जथुम आरो हारिमुआरि हाबाफारि खुंदों। आसामनि जाखांफुनाय रोजाबगिरि प्रियंका बराली मुंदांखा मिसिं समाजनि रोजाबगिरिफोरजों लोगोसे दिनै हरनि हारिमुआरि मोनाबिलियाव दिन्थिफुंगोन। 1954 मायथाइयाव फोथांनानै लाखिनाय आरो फोसावनायजों मुलुग बिजिरसालियाव गायसननायनि थांखिजों गायसनजानाय मुरखं सेलेक मिसिं ख्रिस्टि खेबांनि सरासनस्रा जथुम आरो हारिमुआरि फोरबोआ मुरखं सेलेक मिसिं ख्रिस्टि भवननि सोरगिदिं सानथामनि गाबगोनां हाबाफारि खुंफुंदों। दिनैनि समाव मिसिं समाजनिफ्राय गोमालांनो हमनाय ऐनिथम, खबन, लथा समन आरो गुमब्राग मोसानायफोर बायदि रोखोमनि बादायलायनायखौ खुंफुंदों। दिनैनि जोबथा हाबाफारिनि मोनाबिलि समाव आसामनि सासे जाखांफुनाय मेथाइ रोजाबगिरि प्रियंका बराली मिसिं हारिनि गुबुन गुबुन मुंदांखा रोजाबगिरिफोरजों लोगोसे दिनै हरनि हारिमुआरि मोनाबिलियाव दिन्थिफुंगोन। मुरखं सेलेक मिसिं ख्रिस्टि खेबाङে যোৱা কেইটামান বছৰ আমি আলি আই লৃগাং সন্মিলনখন আমি অনুষ্ঠিত কৰিব পৰা নাছিলে, যিহেতু 2019 আমাৰ কৰোণা মহামাৰীৰ পৰা আৰু মাজত আমাৰ আসাম মিচিং পইণ্ট কেবাঙৰ গল্ডেন জুবলি অনুষ্ঠিত হোৱাৰ কাৰণে আমাৰ আৰ্থিক দিশতো অলপ সমস্যাৰ সন্মুখীন হ'ল। যিয়ে নহওক লাগে আমি যোৱাকালিৰ পৰা মুৰখং সেলেক মিচিং খ্ৰিস্টি কেবাঙৰ সাধাৰণ অধিৱেশন এখন অনুষ্ঠিত হয়। এই অধিৱেশনত যথেষ্ট সংখ্যক আমাৰ জোনাই মহকুমা চমকঙৰ পৰা কেমি গাঁও পঞ্চায়তলৈকে ডেলিগেট আমাৰ উপস্থিত আছিল। এই ডেলিগেট উপস্থিতিত আমি এখন পূৰ্ণাংগ এটা কমিটি গঠন কৰিবলৈ সক্ষম হ'লোঁ আৰু আজি আমাৰ যি কাৰ্যসূচী মৰ্মে আজিৰ পৰা আমাৰ বিভিন্ন আমাৰ প্ৰতিযোগিতা চলি আছে। ঐনিতম, আননিতম, কামান, ডুমডুম মানকিমাঞ্জাৰ, তুচক মুটকুমৰীয়াৰ, বাঁহী বজোৱা এনেকুৱা বিভিন্ন কাৰ্যসূচী চলি আছে। ঠিক তেনেকৈ আমি জোনাইবাসী ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ। বিভিন্ন আমাৰ দল সংগঠনে হওক, ইয়াৰ বিবাহেই হওক বা মিচিঙৰ জ্যেষ্ঠ নাগৰিকৰ পৰা ধৰি আমাৰ বুদ্ধিজীৱী সমাজ, যিটো আমি বৌদ্ধি সমাজ বুলি কওঁ, সমাজৰ পৰা আমাক সঁহাৰি জনাইছে। ঠিক তেনেকৈ আমি অহাকালিও আমাৰ কাৰ্যসূচী আছে। আজি আমি দ্বিতীয় দিনা আমাৰ প্ৰয়াত সনাতন দলেৰ নেতাং কালচাৰ নাইট হ'ব। এই কালচাৰ নাইট আমাৰ উপ উদ্বোধন কৰিব আমাৰ বিজ্ঞান মহাবিদ্যালয়ৰ সদস্য ডক্টৰ ৰাজেশ্বৰ পেগু। ঠিক তেনেকৈ অহাকালিও আমাৰ বিৰ্বি আছে, মানে কালচাৰ নাইট। আপোনালোকে নিশ্চয় জানে মুৰখং সেলেক গাৰ্লছ হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰয়াত নাগেশ্বৰ পাহৰ নামত আমি বিৰ্বি কৰিম। এই বিৰ্বি আমাক ইনগ্ৰেশ্যন কৰিবৰ কাৰণে উদ্বোধনী কৰিবৰ কাৰণে আমাৰ চৰ্দাৰ সকলোৰে মৰমৰ মাননীয় বিধায়ক ভূৱন পেগুৱে এই উদ্বোধন কৰিব আৰু বিভিন্ন আমাৰ জনপ্ৰিয় ইয়াত মিচিঙৰ পৰা ধৰি আমাৰ প্ৰিয়ংকা বৰালী ছিংগাৰসকলক ইয়াত নিমন্ত্ৰণ কৰাইছে। তেওঁলোকে আশ্বাস দিছে অকালি নিশ্চয় থাকিব আৰু ৰাইজৰ যি সহায় সহযোগ তাৰ কাৰণে আমি নথৈ সুখী। আৰু যোৱাকালি যিটো কমিটি এখন ঠিক কৰা হৈছে, নিশ্চয় আপোনালোকে গম পাইছে, আমাক কোনোবাই আপোনালোকক জনাইছে, গম পাইছে। মোক পুনৰ এই মুৰখং সেলেক খ্ৰিস্টি কেবাঙৰ সভাপতি হিচাপে দায়িত্ব দিছে আৰু খ্ৰিস্টি কেবাঙৰ মূল লক্ষ্য উদ্দেশ্য অকল আমি সন্মিলন পতা নহয়, আমাৰ ইয়াত এটা মহান উদ্দেশ্য আছে। যিহেতু 1994 এই মিচিং বানে কেবাং 1924 চনত জন্ম হৈছিল। তাৰ পাছতে 1954 এই মুৰখং সেলেক মিচিং খ্ৰিস্টি কেবাং জোনাই অঞ্চলত এনেকুৱা এটা পিছপৰা অঞ্চলত আমাৰ ককা দেউতাই আমাক যি এই কেবাং সৃষ্টি কৰি গ'ল। এই সৃষ্টিৰ মূল উদ্দেশ্য হ'ল এটা মিচিং সমাজৰ যিটো সাংস্কৃতিক দিশটো আগুৱাই নিয়াত। আমি ঠিক তেনেকৈ আমি এতিয়া পিছৰ চাম আমি কৰি গৈ আছোঁ। আমি এতিয়া গোটেই ভাৰতবৰ্ষত বিভিন্ন ৰাজ্যত আমি ইয়াৰ পৰা প্ৰতিনিধি পঠিয়াই আমি ৰিপ্ৰেজেণ্ট কৰি আছোঁ। গতিকে আমাৰ এটা ডাঙৰ ইয়াৰ লক্ষ্য উদ্দেশ্য আছে যিহেতু মিচিং কালচাৰৰ ওপৰত। গতিকে যিসকল আমাৰ এতিয়া যুৱক চামে এতিয়া বিভিন্ন ইটানত অংশগ্ৰহণ কৰিছে, তাৰ কাৰণে আমি নথৈ সুখী। क'क्राझार नोगोरनि आर.एन.बी लामाजों थांनाय बागानसालि वार्ड नम्बर 8आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन।
किडनिकआव अन्थाइ जानाय, आथिं आखाइ जरा जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।